দিবচোন এনেকৈ হাতত একো বান্ধি নল'লে আপুনি কোনখন পথাৰত ধান দেয়গে আপুনি এতিয়া মানে ডাক্তৰ ঘৰ পথাৰ তাৰখনৰ নাম নাই আছে নহয় ভটিয়াবাৰী চেঙেলজান এনেকুৱা টেটেটিক টেটেটি টেপাটি সেইবোৰ মাটিৰ নাম আছে নহয় নাই চাগে ন আপুনি দিনত কিমান ধান দাব পায় এতিয়া ভাত দিয়ে নে কি দিয়ে ভাত দিয়ে চাহ দিয়ে আৰু হাজিৰা কিমানকৈ দিয়ে নো বা হয় দেই এতিয়া পৰি থকা ধান দাব পাই জানো ঘৰত আহিছে কঁকাল বিষাই আহিলে এটা মালিচ চালিচ কৰি দিবলৈ কোনোবা আছে নাই নাতি কুটি কঁকাল বিষাই বুঢ়াটোৱে গালি পাই নি আকৌ পথাৰলৈ গ'লে নামটো কি আছিলে খুৰীদেউ ভাগৰ নহয় এতিয়া ধানটো কেনেকৈ দায় আমাক অকণমান দেখাই দিব লাগে ডাঙৰি কোনে কঢ়িয়াই আপোনালোকৰ পথাৰ ডাঙৰি কোনে কঢ়িয়াই বুঢ়াটোৱে কৰিব পাৰি আছে ডাঙৰি যে কঢ়িয়াই আনি সেইটো কি কৰিব ধানতে পুলিয়াই নে যে ডাঙৰি কঢ়িওৱাই ধান কঢ়িয়াই কিহে বনাই লোহাই বেটে বনাই বোলে ধান কঢ়িয়াই নামটো কি সেইটো ধান যে দুফালে থকা ডাঙৰি লৈ আহে বুঢ়ী হৈছে এইটো পাহৰিছে এইটো হয় বাৰু অকণমান আপোনাৰ কিমান বয়স হ'ল বাৰু আপুনি জানিব পাৰোঁনে 50 বছৰ বয়সতে বুঢ়ী বুঢ়ী নকয় নহয় আজিকালি কয় জানো কঁকালটো বাৰু বিষ হৈছে 50 বছৰ বয়সতে যদি আৰু কথাবিলাক পাহৰে কেনেকৈ হ'ব আমাৰ বাইদেউসকলৰে 50খন পাৰ হৈ গ'ল আছিলে কিছুমানৰ মনত পোৱা য'ত দুফালে দুডাল আপুনি চাগে বহুত সৰুৰে কষ্ট কৰিলে ন আপোনাৰ পৰিয়াল কিমান আমি জানিব পাৰোঁ অকল বুঢ়াটোহে আছে বুঢ়াটোহে আছে দেই ধুনীয়া ধুনীয়া বিহু গাই নহয় আগৰ দিনত পুৰণি বিহু নাম আমি শুনিব পাৰোঁ নেকি মনত আছে না কোনো এটাই মনত নাই ইমান ধুনীয়া ধুনীয়াকৈ বিহু নাম গায় পথাৰত ধান গাই থাকোঁতে যিকোনো বিহু নাম এটা আমি গাই আপুনি গাই শুনাই দিয়কচোন যিকোনো এটি কলি গাইলে হ'ব আপুনি বিহু কিবা এটা গাই দিয়ক আপোনাৰ কঁকাল বিষ হওক বা এইবোৰ গা বিষ এইবোৰ কাৰণে আমি ফূৰ্তি কৰি থাকোঁতো গাই দিয়কচোন কিবা এটা গান কলি এটা গাই দিলে হ'ব এইটো যোজনা এটা দি দিলে হৈ যাব
জয় ধন্যবাদ থাকিল।